হে ৰিয়া আজি হইনা পাপৰিয়াৰ বুইনাকৰ ৰিজাল্ট দিছে হবানে তাই মেট্ৰিক নেটছিল এবাৰ হাও ঐ পাপৰিটো আজি আহা নাই না বুইনাকে ফেল কৰলা কিবাৰো সেইকাৰণে আহা নাই নেকি লাজতে তই ঠিকে কৈছা দে হবাও পাৰে যাবাৰে ফেল নকৰছিল তাই তাৰ পিছত যে পাপৰি আমাক লাজতে 3 দিন মান দেখাই দিয়া নাছিল হাও আহুৰি তাই দিও এতে আছে ইয়ে মোৰে কথা কৈ আছে হেন পাওঁ কিবা আজি আমাৰ মইনাই পাছ কৰছে ৰ কিবাকে টানি টুনি 3rd ডিভিজন পাই পাছ কৰছে দেচোন তথাপিও হাক মই ষ্টাৰ পাও বুলি নহলে ডিস্টিংশন পাও বুলি কং ৰ আহুন কেনকে গম পাব ষ্টাৰ পালেও পাছ কৰা 3rd ডিভিজন পাই পালেও পাছ কৰা আহুন মাৰ্কশিট চাবা যাব না হাই গার্লস এইটো কিবা হাঁহি হাঁহি আইছে ইয়ে অহ পাপৰি আমি দুটাই তোৰ কথাই কৈ আছিলো বলো তোহাৰ ভন্টিৰ বা ৰিজাল্ট কেনে হৈছে যাবাত তো ফেলে হৈছিল দেচোন এবাৰ ভাল হৈছে কি জানি হইনা এবাৰ পাছ কৰছে হমান দে হইনা কি পাছ কৰাৰ কথা হুদাই তুম এবাৰ তাই 6খানত লেটাৰ আৰু গট্টা এইখানত 90 ৰূপাৰ পাইছে অলপত ধৰি ষ্টেণ্ড নকলাক আৰু তুমি পাছ কৰছা না নাই সেই হুদা ধেত তেৰি ও আই কি গাজা দিলাকে গট্টা এইখানত লেটাৰ আৰু 90 ৰূপাৰ যাবাৰ ফেল কৰছিল দে হৈ দে এবাৰ 2nd ডিভিজন পাবা পাৰে বুলি মানি লবা পাৰো ইমান ভাল ৰিজাল্ট যে হবা নৰে আৰু তাৰ লগত ঘূৰি ফুৰে ৰাস্তাই ৰাস্তাই দেখা পাই থাকো আৰু গটে ইমান ভাল ৰিজাল্ট হব কাজা দিবা হে কাৰ আগত বা লেভেল দিবা হে হাও কি হল মুখ মেলি দিও দটাই হয়ে দেচোন মেলবিও তোহাৰটো কি জানি কোনো কালে কাৰো এনেহেন ৰিজাল্ট হয়ে বানাই হয় না ৰ বেটি এবাৰ মতটো শুন মই দি আছো ৰ তোক তোহাৰ বইনাৰ ৰিজাল্ট ভাল হৈছে ভাল লাগছে দেচোন আমাৰো সেই বুলি আমাৰ কাৰো ৰিজাল্ট হেনেহেন নহয় বুলি কিয় ক তোহাৰ বইনাতকে কিমান ভাল ৰিজাল্ট হৈছে আমাৰ ভাইটিৰ মই কৈ আছো শুন আমার ভাইটি যাবাৰৰ আগৰবাৰ মেট্ৰিক পাছ কৰছিল না হি CBSE আছিল দেচোন সেইকাৰণে তুহুন গম নাপাও কথাটো হি গটে কেইখনত 100ৰ ভিতৰত 100 পাইছে 100% পাইছে তাৰ পিছত আমাৰ ঘৰত গটে হাহাকাৰ মানুহ আহি থাকে চাইডৰ ফালৰ পৰা মিঠাই চিঠাই কেইদিন ভৰ্তি হৈ থাকে তোহাৰ কাৰো মাতা নাছিলো দে কাৰণ তোহাৰ বয়া লাগে না তোহাৰ কাৰো এনে ৰিজাল্ট হয় নাই সেইকাৰণে মই তোক কথাটো কোৱা নাছিলো কিন্তু আৰু ইটা কলো তাৰ পিছত আৰু ডাঙৰ ডাঙৰ কলেজৰ পৰা তাক এডমিশন লৰ কাৰণে মাতপা আহে তুহু আৰু সেই হেকনিতে ইমান বুলি ভাবা না ডিস্টিংশনে পাইছে তোৰ বইনে ষ্টেণ্ডটো কৰা নাই তাতে তোৰ ইমান লেভেল না মই আৰু আমাৰ ভাইটি 100ৰ ভিতৰত 100 পাওঁতে তোহাক কোৱা নাছিলো জানই নাছিলো তইও যে কি হ'ব বা এই আৰু কি লেভেল দিলাকে এই ভাইকে দেখোন এখানত গ্ৰেছ লৈ কিবাকে টানি টুনি পাছ কৰছিলে ফেল কৰা বুলি হাল্লা উঠিছিল চাইডৰ ফালে ময়ো শুনছিলো ইটা আৰু কি লেভেল দিলাকে এই আৰু এক ফকলি ওপৰত ৰ বেটিহাত ইটা মই দি আছো ৰ মতটো শুন তুহুন তুহুন যে আৰ ৰিজাল্টৰ কথা কৈ আছা ইটা মই তোহাক এটা কথা কওঁ মোৰ কথাটো শুন তুহুন ভালকে এইও এতিয়া আৰম্ভ হল এইবাৰ কি লেভেল মাৰে তোহাক দুটাকতো মই স্কুলত লগ পা নাছিলো কলেজতে লগ পাইছো আমি এতে নাছিলোৱে না বেলেগৰ আছিলো দেউতা চাকৰি এতে হোৱাৰ কাৰণে আমি উঠি আহিব লগা হৈছে এতে যোনদিনা আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল সিদিনা এটা আচৰিত ঘটনা হৈছে মই গমেই নাপাওঁ ৰ ৰিজাল্ট লৈ মিডিয়া চিডিয়া তাৰপিছত ওচৰৰ মানুহ চব একদম মিঠাই চিঠাই মালা চালা লৈ আমাৰ ঘৰত আহি আছে মই বোলো কি হ'লে তাৰপিছত তোৰা কৈছে ভণ্টি তুমি এটা বিৰাট ডাঙৰ আচৰিত কাম কৰছা মই বোলো কি বা 100%তকৈ বেছি পাইছা তুমি মই বোলো 100%তকৈ কেনেকৈ বেছি পাম হয় দেচোন 100ৰ ভিতৰত 100 পাবা বাৰু 100% কিন্তু 100%তকৈ বেছি কেনেকৈ পাবা বাৰু নহয় ভণ্টি এইটো তোমাৰ পৰা আৰম্ভ হৈছে আৰু কোনোবা দিনা ভৱিষ্যত হয় না নহয় নাজানো এইটো তাৰমানে ৱৰ্ল্ড ৰেকৰ্ড হেন তুমি তাৰমানে কি হৈছে চাফ চিকুণৰ কাৰণে 10 নম্বৰ বেছিকৈ পাইছা তাৰমানে তোমাৰ 110% পাইছা তুমি 100ৰ ভিতৰত মই বোলো আচৰিত হাও হয় নেকি মোক তাৰমানে ডাঙৰ ডাঙৰ লণ্ডনৰ পৰা ইংলেণ্ডৰ পৰা আমেৰিকাৰ পৰা পঢ়িবৰ কাৰণে মাতিছিল কিন্তু আৰু মই নগলো আমাৰ দেউতাৰ চাকৰি এতে হ'ল না সেইকাৰণে মই একে আহিলোঁ একে আহি আৰু এতে বেলেগ কলেজ নাই না ইখানে সেইকাৰণে মই এতে এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ আৰু মই তোহাৰ দুটাক লগ পালোঁ তোহাৰ ৰিজাল্ট চাই গম পালোঁ এটাই 3rd ডিভিজন আৰু এটাই টানি টুনি 2nd ডিভিজন পাওঁ তাৰপিছত আৰু মই আৰু যদি 100%তকৈ বেছি পাওঁ বুলি কওঁ তোহু আৰু মোক লগ নেদবি না লেভেল দিয়া বুলি কবি তাৰপিছত আৰু তোহাক আৰু লগ নেদবাও পাৰা সেইকাৰণে মই তোহাক কোৱা নাছিলোঁ কথাটো নকলো হৈ দেচোন কিথানো কিন্তু তোহু কিবা ডিস্টিংশন পাও ষ্টাৰ পাও তাৰপিছত 100ৰ ভিতৰত 100 পাওঁতে দেখো কিবা হেন পাইছা সেইকাৰণে মই আৰু আজি ক'লো কথাটো তুহুন আৰু মোক বয়া নাপাবি কিন্তু খালি বেটি ফেল কৰাৰ কাৰণে তই কত এডমিশ্যন পা নাছিলি পাছ কৰবাও নৰা 3 বা 4 বাৰ দি দেউতাই আহি প্ৰিন্সিপালক ডনেশ্যন দি কিবা কৰি এতে এইখন কলেজত তোক এডমিশ্যন দিলা আৰু তই গোটেই ইমানেই ডাঙৰ লেভেল দিলি না পাপ্পা এই ইমানেই লেভেল দিয়ে না হৈ দে লেভেল দিছা দি অলপমান যি খাটে যি মিলে হেনেহেন টাইপৰ লেভেল দি এই আৰু কিবা এনেহেন লেভেল দিয়ে যিটো কোনোদিন সম্ভৱে নহয় পাপ্পা তাই ফেল কৰি এতে এডমিশ্যন দিলা আহি ফেল কৰাৰ কাৰণে আৰু তাই বোলে ৱৰ্ল্ড ৰেকৰ্ডে কৰলাক ঠিক এনেহেন মানুহৰ লগত থাকবা নৰি যাওঁ মই পাপৰি তই যে একঠেক যাব লগা আছিল যাবি না মোকো যে লগ ধৰছিলি যা যদি বল যাওঁ বল দেৰি হ'ব নহ'লে ঠিকে কৈছা বল যাওঁ না ৰ ময়ে যাওঁ ৰ মোক দু এৰি গেলি তুহুন বল এই লেভেল কামত তোক ৰখা নাংগে ঠিকে কৈছা তই বল সোনকাল
বেটি হাত গম পাইছিলোঁ মই তুহুং লেবেল দিলি হ'লে মই শুনি থাকবা লাগে আৰু মই লেবেল দিলি হ'লে তুহুং দাউৰা কেনে পাইছা এতিয়া দাউ নাযাওঁ যা মই তোহাৰ লগত এনেও আই এম দ্য লেবেল কুইন হা হা হা